বুজিছে বন্ধু, মোৰ সংসাৰত চিন্তা কৰিবলগীয়া কোনো ৰাস্তা নাই। মোৰ ধন সম্পত্তি অজস্ৰ টকাৰ লগতে 4জনীয়া পৰিয়ালটো কোনোদিনে সমস্যাত পৰা নাই। সঁচা কথা বন্ধু, ময়ো ইমান দিনে লক্ষ্য কৰি আহিছোঁ যে আপোনাৰ জীৱনটো খুব সুন্দৰকৈ গতি কৰি আছে। মোৰো তোমাৰ দৰে চলাৰ ইচ্ছা আছে। বন্ধু, তুমি ঠিকেই কৈছা। পিছে বন্ধু, আপোনাৰ মা দেউতা ঢুকাল নে গাঁৱত আছে? নাই, বহু বছৰ আগতে মোৰ মা দেউতা ঢুকাল। মা দেউতা ঢুকোৱাৰ পিছতহে মই গুৱাহাটীলৈ একেবাৰে আহিছোঁ। অ' হয় নেকি? মোৰ মা দেউতাই গাঁৱলৈ ঘূৰি যাব বিচাৰে, কিন্তু তেওঁলোকক গাঁৱত ৰাখি মই গুৱাহাটীত কেনেকৈ অকলে থাকিব নোৱাৰোঁ। যেনি তেনি লগৰ ৰাখিছোঁ। গাঁৱৰ চহা মাটিৰ গোন্ধ এৰিব নোৱাৰে তেওঁলোকে। হয় হয়, মোৰ মা দেউতাকক এদিনো গুৱাহাটীলৈ আনিব নোৱাৰিলোঁ। তেওঁলোক বৰ জিদ্দি আছিল। মা দেউতাই যে মোক শিক্ষিত কৰি তোলাৰ বাবে কিমান যে কষ্ট সহিলে, সেইবোৰ কথা আজিও মনত পৰে। সেইবাবেই মই লগত তেওঁলোকো ৰাখিছোঁ আৰু তেওঁলোকক কষ্ট দিব নোৱাৰি, বুজিছা বন্ধু? হয় বন্ধু, পিতৃ মাতৃ সদায় ওচৰতে ৰাখি শুশ্ৰূষা কৰিব লাগে। মোৰো গুৱাহাটীত একেলগে মা দেউতাৰ লগত থকাৰ ইচ্ছা আছিল, কিন্তু তেওঁলোক নামানিলে। বন্ধু, মোৰ মেডিকেল পালোহি। মই ইয়াতে নামি যাওঁ। পিছে আজি ৰাতিৰ সাজ যোগাৰ কৰিম নে মোৰ ঘৰতে? বন্ধুৱনীক লগত লৈ আহিব, পাহৰি নাযাব কিন্তু। নাই নাই, কিয় পাহৰি যাম বন্ধু, নিশ্চয় পাহৰি নাযাম। দেউতা আপুনি ক'ৰ পৰা আহিছে? বোপা, মই ঢকুৱাখানাৰ পৰা আহিছোঁ। মোৰ স্বাস্থ্য বৰ বেয়া হৈ গৈছে। দেউতা আপুনি চিন্তা কৰিব নালাগে, মই যিমান পাৰোঁ উন্নত চিকিৎসা কৰিম আপোনাক। দেউতা, আপোনাৰ লগত কোনে আহিছে বাৰু? বোপা, এই ভতিজা ল'ৰাজনে নথকা হ'লে মই আজি মাটিৰ ভিতৰত শুই থাকিলোঁ হয়। গুৱাহাটীতে মোৰ ল'ৰা কলেজৰ প্ৰিন্সিপাল হৈ থকাৰ পিছতো আজি মোৰ এই অৱস্থা। দেউতা, আপোনাৰ ল'ৰা গুৱাহাটীত? কোন বাৰু? নামটো কি? কোনটো কলেজত প্ৰিন্সিপাল? ছাৰ, আমাৰ ককায়েকৰ নাম সত্যৰঞ্জন বৰা, কমাৰ্চ কলেজৰ প্ৰিন্সিপাল। কি? সত্যৰঞ্জন বৰা? অলপ আগতে তেওঁৱেইতো মোক নমাই দিছে। মোৰ গাড়ীখন ছাৰ্ভিচিঙত দিয়াৰ বাবে তেওঁৰ লগতে আজি আহিলোঁ। ছাৰ, আপুনি তাৰমানে আমাৰ ককায়েকক চিনি পায়? হয়, মই ভালদৰে তেওঁক চিনি পাওঁ। সত্যৰঞ্জনে মোক ইমান ডাঙৰ মিছা কিয় ক'লে? চি। বোপা, তাক ডাঙৰ মানুহ হিচাপে গঢ়াৰ বাবে সকলো মাটি বাৰী শেষ হৈ গ'ল। সকলো বিক্ৰী কৰি শেষ কৰিলোঁ, কিন্তু আজি তেওঁ মোৰ কাষত নাই। দেউতা, এতিয়া আপুনি দৰৱখিনি খাই আৰাম কৰি লওক। মোৰ ঘৰত মোৰ মা দেউতা আছে। আজি ৰাতি আপোনালোকক মই মোৰ ঘৰলৈ লৈ যাম। মোৰ মা দেউতাও ভাল লাগিব। বোপা, তোমাক ঈশ্বৰে আশীৰ্বাদ কৰক। বন্ধু, তোমাৰ গাঁৱত দুগৰাকী আলহীও আহিছে আজি মোৰ ঘৰলৈ। মোৰ গাঁৱৰ মানুহ কোন হ'ব পাৰে বাৰু? কেতিয়া আহিছে? আজি আহিছে নেকি? দেউতা, এইজনে আপোনাৰ গাঁৱৰ পৰা অহা শিক্ষিত লোকজন। বোপা, মই ভালকৈ চিনি পাইছোঁ। পিছে তেওঁ মোক চিনি পায় নে নাপায়? নাপাব পাৰে। বন্ধু, দেউতা দেখোন। হয়, মই গম পাওঁ। তোমাৰ পিতৃ, তোমাৰ দৰে শিৰ হৈ থকা স্বাৰ্থপৰ মানুহৰ লগত মই বন্ধু পাতি বৰ ভুল কৰিলোঁ। বন্ধু, মোৰ ভুল হৈ গ'ল। মোক ক্ষমা খুজিব নালাগে। নিজৰ দেউতাকৰ ভৰি চুই ক্ষমা খুজক। দেউতা, মোক ক্ষমা কৰিব, মই ডাঙৰ পাপ কাম কৰিলোঁ। দেউতা। প্ৰিয় দৰ্শকসকলক মোৰ এই নিখিন প্ৰচেষ্টাটো অধিক প্ৰচাৰ কৰি দিবলৈ বিনম্ৰ অনুৰোধ
কৰাৰ লগতে সকলোৱে নিজৰ পিতৃ মাতৃক নিজৰ লগতে ৰখাৰ ব্যৱস্থা কৰিব লাগে। আৰু আপোনালোকে যদি মোৰ এই প্ৰচেষ্টাক আঁকোৱালি লৈছে তেন্তে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।